গডৰেজটো হ'ল মাৰ বিয়াৰে বহুত পুৰণা হৈছে আৰু কালাৰটো ফেড হৈ গৈছে ভাবিছোঁ অকণমান মেকঅভাৰ কৰোঁ গডৰেজটোত মই ৱালপেপাৰ লগাইছোঁ আৰু এয়া হৈছে তাৰ ফাইনেল ৰিজাল্ট এই ৰোলটো আচলতে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ ষ্টিকাৰ হয় আচলতে চাওঁ কেনেকুৱা হয় ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিম এইফালে দেউতাই দৰ্জা দুখন খুলি আছে আচলতে এই আইডিয়াটো মই ইনষ্টাগ্ৰামত দেখিয়ে পাইছিলোঁ ইয়াৰ কাৰণে মই ষ্টিকাৰৰ মানে ৱালপেপাৰ ৰোল এটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ বেছি দাম নহয় 200 টকাৰ ভিতৰতে আছিল চাগে মাটিত থৈ দিওঁ ৱালপেপাৰখিনি লগাবৰ কাৰণে দৰ্জা দুখন খুলি ল'লে বেছি সুবিধা হয় আৰু যিহেতু মই খুলিব নোৱাৰোঁ সেইকাৰণে দেউতাৰ লগত লগ লাগি দৰ্জাখন খুলি লৈছোঁ আৰু তাৰপিছত এনেকৈ জোখমতে দেউতাৰ লগতে মানে এনেকৈ লগাই লৈছোঁ ৱালপেপাৰখিনি লগাবলৈ একদম ইজিয়ে হয় খালি সঠিক মেজাৰমেণ্টটো আগতে কৰি ল'লে ভাল আৰু দেখিবলৈ বহুত ধুনীয়াই লাগে দুখন দৰ্জা আপোনালোকে কম্পেয়াৰ কৰি চালেই গম পাব দেখিবলৈ সঁচাকৈ ভাল লুক এটা দিছে আৰু এয়া হৈছে ফাইনেল ৰিজাল্ট বাৰু আজিলৈ আহিছোঁ বাই